হেল্ল' গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনাইছোঁ। সকলো ভালে আছে নিশ্চয়। আজি আচলতে পুৱাৰ পৰা খুবেই চিন্তিত হৈ আছিলোঁ। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি গা চা ধুই অম্বুবাচীৰ মানে চোৱা তোৱা ভাঙিবৰ কাৰণে ঘৰ চৰ ধুনীয়াকৈ চাফা তাফা কৰি পুৱাই মই আজি মন্দিৰলৈ গৈছিলোঁ, কিয়নো মোৰ ছোৱালীজনী আজি ৰিজাল্ট দিব। তাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছিলে। ভাবিছোঁ আজি ভিডিঅ' বনাব পাৰিম নে নোৱাৰিম, কিন্তু মন্দিৰলৈ গ'লোঁ। মন্দিৰলৈ মই মানে ইমানেই মনটো মোৰ উগুল থুগুল হৈ আছিলে। মই মানে মন্দিৰলৈ যোৱাৰ এইবিলাক ধৰক আপোনালোকক মানে কৰিব নোৱাৰিলোঁ, দেখাব নোৱাৰিলোঁ। মন্দিৰৰ পৰা আহি মানে চকী এখন লৈ বহি আছোঁ, কি হ'ব কি নহ'ব। বাৰে বাৰে ছোৱালীজনীক ফোন কৰিছোঁ, আহিছে নেকি ৰিজাল্টটো। ভণ্টিহঁতে ফোন কৰি আছে বাৰে বাৰে, পালি নাই ৰিজাল্ট। তাৰপৰা হঠাতে যেনিবা তাই মোৰ ছোৱালীজনীয়ে ফোন কৰি ক'লে, মা এটা ভাল খবৰ, মই মানে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছোঁ। মানে সঁচাকৈ চকুৰ পানী মানে শুনাৰ লগে লগে চকুৰ পানী ওলাই আহিলে। হয়তো আপোনালোকে ভাবিব পাৰে যে ফাৰ্ষ্ট ডিভিজনত পাছ কৰি ইমান পাছ কৰিছে, ইমান কিয় এক্সাইটেড, বা বহুত ল'ৰা ছোৱালীয়েতো পাছ কৰিছে, কিন্তু এই যে তাই ফাৰ্ষ্ট ডিভিজন পাছ কৰাটোত মই এক্সাইটেড হৈ আছিলোঁ বা ইয়াৰ কথাটো হ'ল কি, মূলতে তাই 2020 চনত মেট্ৰিক পাছ কৰিছিলে। তাই জাতীয় বিদ্যালয়ত পঢ়িছিলে, অংকুৰৰ পৰা জাতীয় বিদ্যালয়ত পঢ়ি 2020 চনত তাৰ পৰাই মেট্ৰিক পাছ কৰিলে। কথা হ'ল কি, সেই সময়ত 20 চনত যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছিলে, পূৰা লকডাউন। আৰু সেই সময়ত মই দিল্লীৰ পৰা গৈ গুৱাহাটীত আছিলোঁগৈ। মই অফিচিয়েলি এটা কামৰ বাবে মই মাৰ্চৰ 16 তাৰিখ মানে মেবি হয়, 16 তাৰিখ মানে মই গৈছিলোঁ গুৱাহাটীত। গণেশগুৰিত আমাৰ এটা ব্ৰাঞ্চ অফিচ খুলিছিলে, মই তাতে ব্ৰাঞ্চ হেড হিচাপে গৈছিলোঁ। তাৰপিছত 24 তাৰিখমানৰ পৰা লকডাউন হ'ল, মই গুৱাহাটীতে থাকি যাবলগীয়া হ'ল। তাৰপিছত কিন্তু সেই সময়টোতো হয়তো আপোনালোকে যদি মনত পেলাই সেই পৰিৱেশটো বা পৰিস্থিতিটোৰ কথা নিশ্চয় গম পাব, কোনো ক'তো ওলাব নোৱাৰি। তাৰপিছত তেনেকৈ মই গুৱাহাটীতে থাকিলোঁ। গুৱাহাটীৰ পৰা ডিব্ৰুগড় যাবলৈ বা মোৰ মাৰ ঘৰত যাবলৈও মোৰ মানে অসুবিধা, বাছ নাই, নাই, তেনেকৈ আৰু আছোঁ। সেই মুহূৰ্তটোতেতো তাহাঁতৰ ৰিজাল্ট ওলালে মেট্ৰিকৰ। তাৰপিছত ৰিজাল্ট ওলোৱাৰ পিছত তাই এডমিশ্যনৰ কাৰণে ডিচাইড কৰা হ'ল, ক'ত এডমিশ্যন ল'ব, কি হ'ব। তাৰপিছত তাইক মই ভাবিছিলোঁ ডিগবৈ, যিখন ৰামেশ্বৰ ধানোৱাৰ মানে হায়াৰ ছেকেণ্ডেৰী স্কুল, RD বুলি কয় আমাৰ ডিব্ৰুগড় ডিগবৈ, সেইখন এখন ভাল মানে ইনষ্টিটিউট আছিলে। তাৰ মই ভাবিছিলোঁ তাইক তাতেই দিম, তাতেই তাই পঢ়িব। কিন্তু এই পৰিৱেশ পৰিস্থিতিৰ কাৰণে তাইক তাতে দিয়া নহ'ল। মানে ধৰক ঘৰৰ সকলোৰে যদি সন্মতি নাথাকে, কামবিলাক কৰিবলৈ অকণমান অসুবিধা হয়। তাৰপিছত RDত তাইক দিয়া নহ'ল। তাৰপৰা তাৰে দুলীয়াজনৰে মানে এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত, নিউ ভিষ্টা ইংলিছ স্কুল বুলি, তাতে তাই এডমিশ্যনটো ল'ম বুলি সিদ্ধান্ত ল'লে। তাৰপিছত তেতিয়া আমি আলোচনা কৰিছোঁ আৰু যে তাই মোক ক'লে যে মা, ময়ো অৱশ্যে তাইক মই আগৰ পৰাই কৈ আছিলোঁ, মই কৈছোঁ ইংৰাজীটোত মানে মিডিয়ামটো যদি চেঞ্জ কৰি যদি পঢ়িব পাৰা ভাল হ'ব ফিউচাৰলৈ। তাৰপৰা বোলো পাৰা যদি তুমি ষ্ট্ৰীমটো মানে চেঞ্জ কৰি দিয়া, মিডিয়ামটো চেঞ্জ কৰি পেলাই ইংৰাজীটোত পাৰিবা নেকি। তাৰপৰা তাইও ক'লে, মা পাৰিম, মই ইংৰাজীতে ল'ম। বোলে ঠিক আছে তেতিয়াহ'লে, কিন্তু ময়ো তাইক ফ'ৰ্চ কৰা নাই যে ইংৰাজীত লোৱা। তাইক মই খালি ইংৰাজীত ভাষাটো যদি তাই শিকিব পাৰে, পঢ়িব পাৰে, ফিউচাৰলৈ কি মানে তাই লাভ হ'ব, সেই কথাখিনিহে তাইক মই
মানে কৈছিলোঁ। মইতো ফিজিকেলি যাব পৰাই নাই। মই গুৱাহাটীৰ পৰাই তাইক ক'লোঁ যে ফাৰ্ষ্ট ইয়েৰ বছৰটো তুমি ভাল ৰিজাল্ট কৰি নিদিলেও নালাগে, অন্ততঃ ভাষাটো তুমি শিকিবা, কিন্তু ছেকেণ্ড ইয়েৰত মানে গোটেই কথাখিনি আয়ত্ব কৰি ল'ব পাৰিবা। এটা বছৰ এটা ভাষা শিকিবলৈ ধৰক মানে যদি মন দিয়ে এটা বছৰ ধুনীয়াকৈ শিকিব পাৰিব। কাৰণ সেই সময়ত আমি ভবা নাই বা ময়ো ভবা নাছিলোঁ যে ইমান এটা লেণ্ডি প্ৰচেছত কৰোণাটো থাকিব, যে ল'ৰা ছোৱালীবিলাকৰ স্কুল কলেজবিলাক এনেকৈ বছৰ বছৰ হিচাপে বন্ধ হৈ থাকিব। তাৰপিছত সেইমতে তাই ল'লে আৰু নিউ ভিষ্টা ইংলিছ স্কুলত তাই মিডিয়ামটো চেঞ্জ কৰি পেলানি এডমিশ্যন ল'লে। তাৰপিছত কি ক'ম, একেৰাহে মানে বন্ধ, এটাও ক্লাছ কৰিব নোৱাৰিলে। ফিজিকেলি গৈ সিহঁতে চাগে 2টা বছৰত এমাহ মানুহ ভালকৈ ক্লাছ কৰিব নোৱাৰিলে। অনলাইনৰ ক্লাছ চাগে খুব বেছি মানে এমাহ 1.5 মাহমান হৈছিলে নেকি, আৰু কেতিয়াবা এটেণ্ড কৰে বকে নকৰে, মানে সাংঘাতিক এটা মানে হেৰি। আৰু মই ভাবিছোঁ যে ছোৱালীজনীৰ জীৱনটো মানে ধ্বংস কৰিলোঁ মই, মানে মিডিয়ামটো চেঞ্জ কৰি পেলানি হেৰি কৰিলোঁ। তাৰপৰা ছেকেণ্ড ইয়েৰলৈ পালে, পোৱাৰ পিছত তাইক মানে কিতাপ পত্ৰৰ সিমান হেৰি নাই, কলেজতো মানে ক্লাছটোতো নায়েই। তাৰপিছত মই ইয়াৰ পৰা চিন্তা কৰি থাকোঁ, তাইক মানে কৈ থাকোঁ সোনকালে উঠিব, টেক্সট বুকবিলাককে পঢ়ি থাক, তেনেকৈ মানে কৈ তাৰপিছত কিছুমান ৰেফাৰেঞ্চ বুক মানে গুৱাহাটীৰ পৰা বৰ্তাকেজনে কিছুমান কিতাপ পঠাই দিলে, সেইখিনি পঢ়ি মেলি পেলানি তাই পৰীক্ষাটো দিলে। মোৰ মানে সঁচাকৈ কৈছোঁ, এতিয়া মোৰ ভাল লাগিছে, কিন্তু ৰিজাল্টটো ওলোৱাৰ আগলৈকে মই মানে ইমান ডিপ্ৰেশ্যনত আছিলোঁ, কি ক'ম আপোনালোকক। ভাবিছোঁ মোৰ এনেকুৱা লাগিছে, কাৰণ মই তাইৰ লগত ফিজিকেলি নাই, তাইক কি পঢ়িছে বা কেনেকৈ পঢ়িছে, কি লাগে সকলোখিনি যোগাৰ মই দিছোঁ তাইক মই এইটো হেৰি কৰা নাই, কিন্তু ফিজিকেলি যে মই নাই, তাইক কি পঢ়িছে বা কেনেকৈ পঢ়িছে, কেনেকৈ প্ৰিপেৰেশ্যন কৰিছে, সেইখিনি মই যে দেখা নাই, সেইটো কাৰণে মই মানে কনফিডেণ্ট নহয় যে তাইক কি ৰিজাল্ট কৰিব। যেতিয়া পৰীক্ষাৰ ৰিজাল্টৰ কথা তাইক মই কওঁ, পৰীক্ষা হৈ যোৱাৰ পিছত মানে যে কি কৰে, তাই মোক কয় যে মা, মই এতিয়াতো সৰু ছোৱালী নহয়, মই লিখিছোঁতো, মানে যিখিনি লিখিছোঁ আৰু মানে ভাল ৰিজাল্ট এটা আহিব লাগে। সঁচাকৈ ভগৱানেও হয়তো মোৰ প্ৰাৰ্থনা শুনিলে, সহায় হয়তো কৰিলে, তাই ভাল ৰিজাল্ট এটা কৰিলে ধৰক, ফাৰ্ষ্ট মানে ডিভিজন এটা লৈ। মোৰ কাৰণে সেইটোৱেই মানে হেৰি ছেটিছফেকশ্যন, আৰু এইটোৱে মোৰ কাৰণে যে মেট্ৰিকৰ কথাটোতো বাদেই, মেট্ৰিকৰ আজিকালিতো কোনো ভেলু নাই বুলিয়ে কৈছে। এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিটখন বা চাৰ্টিফিকেটখন কেৰিয়াৰৰ কাৰণে খুবেই মানে প্ৰয়োজন। গতিকেলৈ মানে সেই বস্তুটোত তাই যে এই বস্তুটো হেৰি কৰি দিলে, মই সঁচাই মানে এতিয়া মোৰ মনটো খুবেই ভাল লাগিছে। ল'ৰা ছোৱালীৰ পৰা আঁতৰত থাকি সিহঁতক আঁতৰৰ পৰা ফ'ল' কৰি মানে হেৰি কৰাটো সঁচাই মানে খুবেই, যাৰ মাক দেউতাক ল'ৰা ছোৱালীৰ পৰা আঁতৰি আছে, সিহঁতে সেইখিনি অনুভৱ কৰিব। কাৰণ আজিকালি ময়ো যেতিয়া ঘৰত আছিলোঁ, মই সিহঁতক বহুত কেয়াৰ লৈছিলোঁ, প্ৰতি মুহূৰ্ততে মানে পঢ়া শুনা খোৱা বোৱাৰ পৰা আদি কৰি মানে ছাৰ নিচিনা সিহঁতৰ লগত লাগি থাকোঁ। তো এতিয়া সেই বস্তুটো মই সিহঁতৰ লগত নাই। তাই নিজৰ ইচ্ছাৰে নিজে বুজি তাই পঢ়ি আজি এইটো ফলাফল হৈছে। সেইকাৰণে মই মানে সঁচাই ভগৱানক প্ৰথমে মই ধন্যবাদ দিব লাগিব, কাৰণ ঈশ্বৰে হয়তো আমাৰ প্ৰতি ভাল সুদৃষ্টি ৰাখিছে, সেইবাবে আজি এইখিনি ভাল খবৰ বা কিবা এটা ভগৱানে আমাক দিছে। সঁচাই মনটো ভাল লাগিছে এতিয়া। মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। নাজানো আপোনালোকে কেনেকৈ এনালাইচিছ কৰে কথাখিনি, কিন্তু মোৰ মনৰ ভাৱখিনিহে প্ৰকাশ কৰিলোঁ। চাওকচোন, এই ৰাতিপুৱাই ইমান গৰম, মানে ৰ'দত মই কেনেকৈ ঘামি আছোঁ গৰমত। ডিপ্ৰেশ্যনৰ কাৰণে, চিন্তাৰ কাৰণে নে কি নাজানো, একদম মানে ঘামি জুল গৈ আছোঁ। তেতিয়া তাকে ভাবিছোঁ তাত থকা হ'লেতো খুবেই ভাল লাগিলে হ'লে, ল'ৰা ছোৱালীকেইটাৰ লগত থকা হ'লে, কিন্তু কি কৰিব,
মানুহ আমি পৰিস্থিতিৰ দাস সময়ে মানুহে কেতিয়া ক'ত কাক কেনেকৈ লৈ যায় কোনো গম নাপায় গতিকেলৈ সময়ৰ যিটো ৰায় বা যিটো নিৰ্ণয় এইটোতো আমি মানি ল'বই লাগিব মানি চলিবই লাগিব চ' সেইবাবে যি পাইছোঁ তাতেই সুখী সেইখিনিকে লৈ জীৱনটো আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ ল'ৰা ছোৱালীকো মই সেইটোৱে কওঁ যে এখন চাৰ্টিফিকেট বা এটা হেৰিয়ে জীৱনটোৰ দিশ নিৰ্ণয় নকৰে মানুহ সুনাগৰিক হ'বলৈ হ'লে বা মানুহ হ'বলৈ হ'লে মানুহক মানে বহুতখিনি বস্তুৰেই প্ৰয়োজন জীৱনটোত মানুহে বহুত ত্যাগ কৰিব লাগিব বহুত মানে ষ্ট্ৰাগল কৰাৰ পিছতহে মানুহে বিচৰাখিনি পোৱা যায় গতিকেলৈ সেয়াই চ' আজিৰ দিনটোৰ কাৰণে মোৰ ভাল লাগিছে মনটো মই মানে খুবেই ভাল লাগিছে মনটো আজি মানে 5 বছৰমানৰ পিছত মোৰ এটা ভাল অনুভৱ হৈছে মনত হয়তো তাহাঁতৰ স্কুলৰ ক্লাছবিলাক যদি নিয়মীয়াভাৱে হ'ল হ'লে মানে আগৰ নিচিনাকৈ ধৰক কৰোণাৰ এই পৰিস্থিতিটো নহৈ পেলানি যদি আগৰ নিচিনাকৈ যদি নিয়মীয়া পাঠ্যক্ৰমবিলাক ল'ৰা ছোৱালীয়ে কৰিব পাৰিলে হ'লে হয়তো ইয়াতকৈও এটা ভাল ৰিজাল্ট আশা কৰিব পাৰিলোঁ হ'লে কিন্তু কি কৰিব আৰু উপায় নাই যি পাইছোঁ সেয়াই আমাৰ কাৰণে বহুত আহিবলগীয়া সময়বিলাকত যাতে ইয়াতকৈও এটা ভাল মানে ফলাফল দেখুৱাব পাৰে বা এতিয়া ভাবিছোঁ এনেইতো মই নিৰামিষভোজী হয় মাছ মাংস নাখাওঁ খোৱা হ'লে আজিতো অকণমান কিবাকিবি আমি খালোঁ হয় ইয়াতে প্ৰায় মানুহেই মাছ মাংস বৰ এটা নাখায় গতিকেলৈ সন্ধিয়াৰ টাইমত কিবা মিঠাই চিঠাই আনি মোৰ ফ্ল'ৰটোত যিঘৰ মানুহ আছে গোটেইটো এপাৰ্টমেণ্টটোতো মিঠাই বিলাবলৈ সম্ভৱ নহয় টোটেল 46 ঘৰ মানুহ আছে কিন্তু মোৰ ফ্ল'ৰটোত 8 ঘৰ মানুহ আছে ভাবিছোঁ তেখেতলোককে ইভিনিং টাইমত অলপ মিঠাই আনি দিম কিন্তু এতিয়া দুপৰীয়া আজি মই খাবৰ কাৰণে বা মোৰ তলত দিদি আছে আমি দুইজনী গধূলি একেলগে কিবা এটা খাম খাবৰ কাৰণে কিবা এটা বনাওঁ বুলি ভাবিছোঁ কিবা এটা মানে মই কালি মাছৰুম আনিছিলোঁ কাঠফুলা যিটো তাকে বনাওঁ এনেই যিটো কাঠফুলা পায় সেইটো কিন্তু ভাল তাৰ কোৱালিটিটো চাই আনি পেলানি যদি খায় বিশেষকৈ ভেজিটেৰিয়ান মানুহবিলাকে কাঠফুলাটোৰ পৰা যিটো প্ৰটিন পায় ন এইটো মাছ মাংস নাখালেও সেই বস্তুটো তাৰ পৰাই পাই যায় মই মাজে মাজে আনি খাওঁ কাঠফুলাটো তাকে আনি থোৱা আছিলে আজি তাকে কাঠফুলা বনাম বুলি ভাবিছোঁ আপোনালোকেও চাবচোন মই কেনেকৈ ৰেচিপিটো বনাওঁ চাওকচোন কিমান গৰম একদম ঘামি কেনেকুৱা হৈ গৈছোঁ মানে ইয়াত গৰমটোৱে মানে একেবাৰে আৰু খাই দিছে মানে একদম তাকে আহক মই ৰেডি কৰোঁ কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব